নমস্কাৰ বন্ধুসকল আপোনালোকৰ মাজলৈ আকৌ নতুন এটা ভিডিঅ' লৈ আগবাঢ়িছোঁ ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ শেষলৈ চাই থাকিব কিয়নো জনসাধাৰণৰ বাবে আহি গ'ল এক সুবৰ্ণ সুযোগ কি সুবৰ্ণ সুযোগ আপোনালোকক সবিশেষ এই ভিডিঅ'ৰ জৰিয়তে দেখুৱাম হয় আপোনালোকে ঠিকই শুনি আছে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈ চাই থাকিব কিয়নো বিনামূলীয়া চৰকাৰী ঘৰৰ নতুন তালিকাত নাম আপোনাৰ অহা নাই নেকি যদি পোনপটীয়াভাৱে চৰকাৰক দিব পাৰিব অভিযোগ যদি আপোনাৰ নামটো অহা নাই তেনেহ'লে কিন্তু আপুনি পোনপটীয়াকৈ চৰকাৰক অভিযোগ দিয়াৰ সুব্যৱস্থা কৰিছে অসম চৰকাৰৰ তৰফৰ পৰা ফোন কৰাৰ লগে লগে সমাধান হ'ব আপোনাৰ অভিযোগ কিন্তু এইবাৰ ফোন কলতেই দিব লাগিব লিখিতভাৱেও যোগাযোগ কৰিব পাৰে আপুনি চৰকাৰৰ সৈতে ইফালে 5টাকৈ ফোন নম্বৰ মুকলি কৰিছে অসম চৰকাৰৰ তৰফৰ পৰা ফোন কৰি দিব পাৰিব আপুনি আবেদনৰ সম্পূৰ্ণ তথ্য আপুনি আবেদন কৰোঁতে কি কি তথ্য দিছিল সেই সবিশেষ তথ্য কিন্তু আপুনি দিব পাৰিব জিলাৰ নামৰ লগতে আবেদন কৰাৰ তাৰিখো কিন্তু আপুনি উল্লেখ কৰিব লাগিব অভিযোগ নম্বৰ কেইটা হৈছে কি কি নম্বৰত আপুনি অভিযোগ দিয়াৰ ব্যৱস্থা আছে সেই নম্বৰ কেইটা আপোনালোকে চাই লওক 01123060484 এই এটা নম্বৰ আৰু এটা নম্বৰ হ'ল 01123063620 এই দুটা নম্বৰত কিন্তু আপোনালোকে ফোন কৰি অভিযোগ দিয়াৰ ব্যৱস্থা আছে আৰু আপুনি অভিযোগ দিয়াৰ লগে লগে কিন্তু আপোনাৰ সমস্যাটো সমাধান হ'ব আপুনি এনেকৈ কিন্তু নতুন ঘৰৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হ'ব ইফালে আৰু দুটা নাম্বাৰ চৰকাৰৰ পৰা মুকলি কৰিছে এই নম্বৰ দুটা হৈছে 01123063567 আৰু এটা নাম্বাৰ হৈছে 01123061827 এই চাৰিটাকৈ নাম্বাৰত যোগাযোগ কৰি আপোনাৰ অভিযোগ দিয়াৰ ব্যৱস্থা কৰা হৈছে অসম চৰকাৰৰ তৰফৰ পৰা ইফালে আৰু এটা নাম্বাৰ হৈছে 1800212236 এই পাঁচটাকৈ নাম্বাৰত আপুনি ফোন কৰি আপোনাৰ অভিযোগ দিয়াৰ ব্যৱস্থা কৰিছে অসম চৰকাৰৰ তৰফৰ পৰা ইফালে ইয়াৰ উপৰিও আপুনি ইমেইল যোগে দিব পাৰিব অভিযোগ হয় আপোনালোকে ঠিকই শুনি আছে pfms@gov.in এই ৱেবছাইটত গৈ আপুনি অভিযোগ দিয়াৰ ব্যৱস্থা আছে ইমেইল যোগেও কিন্তু আপুনি অভিযোগ দিব পাৰিব ইফালে ইয়াৰ উপৰিও PMAY কাৰ্যালয়ৰ সৈতেও আপুনি লিখিতভাৱে অভিযোগ দিয়াৰ ব্যৱস্থা কৰা হৈছে অসম চৰকাৰৰ তৰফৰ পৰা হয় চৰকাৰী ঘৰৰ তালিকাত নাম নাহিলে কিন্তু এই ফোন নম্বৰ কেইটাত আপুনি যোগাযোগ কৰি অভিযোগ দিয়াৰ ব্যৱস্থা আছে আমাৰ লগত মুখ্যমন্ত্ৰীৰ ভাষ্য আছে আপোনালোকক শুনাবলৈ চেষ্টা কৰিছোঁ 26 লাখ ঘৰৰ পিছত এতিয়া আমাৰ প্ৰশ্ন আহে যে য'ত যাৰ নাম নাই তেওঁলোকে ঘৰ কেনেকৈ পাব যোৱাবাৰে মই আপোনালোকক কৈছিলোঁ যে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই দ্বিতীয়বাৰ শাসনলৈ আহিয়েই 5 কোটি আৰু নতুন ঘৰ বনাবলৈ সিদ্ধান্ত ঘোষণা কৰিছিলে আমি জিঅ' টেগিং কৰিছোঁ আগে পিছে জিঅ' টেগিঙৰ দ্বাৰা নহয় এইবাৰ আমি জীৱিকা সখী বাইদেউসকলৰ দ্বাৰা জিঅ' টেগিং কৰিছোঁ গাঁও সভা হ'ব আৰু যোগ্যজনক আমি আকৌ নতুন তালিকাত অন্তৰ্ভুক্ত কৰিম আমাৰ যি পুৰণা তালিকা আছিলে